ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে পাখিমন ডেইলি ব্লগ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আছোঁ বৰভেটিত। বহুত দিন হ'ল আপোনালোকৰ ভিডিঅ' দিব পৰা নাই, ভিডিঅ' বনাবলৈ মনো নাছিলে আৰু বিশেষ কৰ্মব্যস্ততাৰ মাজত থকাৰ কাৰণে সময়ো পোৱা নাছিলোঁ আৰু বহুত কামত ব্যস্ত হ'বলগীয়া হৈ গৈছিলে। তো আজিও ভিডিঅ' বনাবলগীয়া নাছিলোঁ, লগৰ এজনৰ লগত আহিলোঁ। সি পৰীক্ষা দিব আহিছিলে শলমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা কেন্দ্ৰ পৰিছিলে। SI পৰীক্ষা আজি দিছিলে সি। তাক লগ পালোঁ, ঘপককৈ লগ পাই বোলো সি ক'লে ব'লা বৰভেটি দেখা নাই, চোৱা নাই বহুত দিন, মানে একেবাৰে দেখিয়ে পোৱা নাই সি। তো মই লৈ আহিলোঁ তাক, দেখুৱাওঁ আজি, চাই বৈ লওক সি। এইখনেই 1768 খ্ৰীষ্টাব্দত শ্ৰী শ্ৰী অষ্টভুজদেৱে নিৰ্মাণ কৰা বৰভেটিৰ বাটচ'ৰা। বাটচ'ৰাৰ ভিতৰতে সোমাই বৰ ধুনীয়া বাটচ'ৰা। এইজন লগৰ বিশ্বজিত দাস, সি আজি পৰীক্ষা দিব আহিছিলে, SI ৰিটাৰ্ণ পৰীক্ষা। আৰু সি প্ৰথম আহিছে বোলে বৰভেটিলৈ, তাক দেখাবলৈ আহিলোঁ। এইটো জিৰণি ঘৰ। ভণ্টি তুমি এতিয়া ইয়াত দিব নোৱাৰিবা, এয়া মৰ্ণিঙত বন্ধ হ'ল নহয়। এইফালে মণিকোট এইখন বন্ধ হ'ল, বন্তি বাহিৰত দিব পাৰিবা। এয়া আগলৈ বোলে আহি তাত দিবাগে, সেইটোৱে ভেটি। ইয়াত বন্তি প্ৰজ্বলন কৰিব পৰাকৈ ধুনীয়াকৈ ভেটি বনাই দিয়া আছে। এয়া বন্তি প্ৰজ্বলন ভেটি নং 4। এইটো 3 নম্বৰ ভেটি, এয়া 2 নম্বৰ ভেটি আৰু এয়া 1 নম্বৰ ভেটি। এতিয়া লগৰজনে আজি প্ৰথম আহিছে কাৰণে সিয়ে বন্তি দিব আৰু নিমখ এপেকেট লৈ আহিছে। বৰভেটিত বোলে নিমখ ঢালিলে ভাল, মনোকামনা পূৰণ হয়। মোৰ কথা কি ক'ব, বৰভেটিলৈ অহা আগে আগে ভাত খাই আহিছোঁ। দিনটো ভাত খোৱা নাছিলোঁ, মই বৰভেটি অহা কথা নাছিলে, লগৰটোৱে ক'লে বোলে বৰভেটিৰ পৰা আহোঁ ব'ল। সি পৰীক্ষা দিবলৈ আহিছিলে, পৰীক্ষা দি মেলি বোলে এবাৰ চাই যাওঁ বুলি ভাবিলে, তাক দেখাবলৈহে অহা হ'ল। মই ভাত খাই দিলোঁ, সেইকাৰণে মই বন্তি নজ্বলাওঁ। যদিও নিৰামিষ নহয়, আমিষ খাই আহিলোঁ, গতিকে বন্তি নিদিওঁ আৰু। ভেটিটো আশে পাশে ঘূৰিম, মণিকোটৰ ভিতৰতো নোসোমাওঁ, লং পেণ্ট চাৰ্ট পৰিধান কৰি আহি কি সোমাম। আৰু ইয়াৰ কামনা পূৰণ হওক। আজি পৰীক্ষাও দিছে বিশেষকৈ, তাৰ পৰীক্ষাটো ভাল হওক। আৰু
ভেটিটো চাৰিওকাষে ঘূৰিম, চাম কেনেকুৱা। এইভাগে ভেটি আছিলে আচল ভেটিভাগ। আজিকালি ইয়াৰ ভিতৰত মানুহ সোমাব নিদিয়ে, মানে ইয়াত উঠিব নিদিয়ে। আগতে বোলে সোমাইছিলে ভেটিত, মানুহ সোমাইছিলে, আজিকালি সোমাব নিদিয়ে, যাব নিদিয়ে। আৰু বিশ্বজিৎ সেই মন্দিৰভাগ জুবিন গাৰ্গে দিছে নেকি? সেই মন্দিৰভাগ অঁ জুবিন গাৰ্গে আগবঢ়াইছিলে বুলিও মই গম পোৱা মতে দিব। আৰু ইয়াত লগোৱা হয় আঘোণৰ কি তাৰিখে লগোৱা হয় জানো? অঁ আঘোণৰ 9 তাৰিখে হ'ব তেতিয়া। সেই লগোৱা হয়, লগোৱা হৈ গ'ল। মই অহা নাছিলোঁ, আহিব পৰা নাছিলোঁ। আৰু নিমখ পেকেটটো তুমি তাতো দিয়া, একো নহয়। আজিকালি গছৰ গুৰিত দিবলৈ নিদিয়ে নিমখ। অঁ ইয়াতে থাকিব দিয়া তেতিয়া, একো নহয়। থালখন তুমি অৰিহণাটো সেই দান পাত্ৰ আছে তাত দি দিবা। থালখন সেইখিনিতে চুক এটাত থৈ লোৱা, ঘূৰি যাওঁতে লৈ যাম। এয়াই বৰভেটি। গছৰ গুৰিত নিমখ পেলোৱাটো অপৰাধ, সেইটো ভাল কৰিছে। বাকী এইভাগ মণিকূটৰ পিছৰ ভাগ দেখাইছোঁ। আগফালেতো আপোনালোকক দেখালে। এইটো ভেটি। আৰু এতিয়া তোমাৰ কথা, আমি এইফালেদি যাওঁ নে এইফালেদি যাওঁ? অঁ ব'লা, ব'লক আপোনালোককো দেখাওঁ বৰভেটি। ভেটি পৰিভ্ৰমণ কৰোঁ, পৰিক্ৰমা ভেটি পৰিক্ৰমা কৰিছোঁ। এয়া নিমখৰ আলৈ আথানি অৱস্থা। এইভাগে ভেটিভাগ। আৰু ভেটিটো কেনেকুৱাকৈ তুলিছিলে তোমাৰ কি হাতেৰে এমুঠি এমুঠি মাটি আনি তোলা নিচিনা। অঁ অঁ সেইটো তুলি বনোৱা। কিমান ধুনীয়া পৰিৱেশ চোৱা। ধান কাটি গ'ল, ইয়াত ধান কাটি শেষ হ'ল। এয়াই ভেটি। এই ঠাইকণ দেখিছেনে? সকলোৱে পৰিচিত ঠাই এখন, যেনেকৈ টিলিঙা মন্দিৰৰ টিলিঙা বন্ধা জেগাকণ, ঠিক তেনেকৈ এইখন গামোচা বন্ধা জেগা। এইকণতে প্ৰায় ফটো পাবই আৰু ৰাইজৰ প্ৰায়ে ফটো পাব এইখনত। আৰু এইখন গেট পিছফালৰ, এইখন গেট তোমাৰ আমি সেই প্ৰথম আহিয়ে যে গেট এখন পাইছিলোঁ, সৰু গেট এখন, সেইখন গেটেদি এইখন। এইটো ভেটি, গছ বহুত আছে, গছ গছনি ভেটিটোত। ৰ'বা সেইবোৰ ভিতৰত চোৱা, গামোচা পচি গৈছে, কত বছৰ আগতে বন্ধা। সেইবোৰ চোৱা, এইবোৰ গামোচা কত বছৰ আগতে বন্ধা। এইবোৰ, এইটোৱে ভেটিটো। ড্ৰোন শ্বট এটা উঠাই দিলোঁ হেতেন, ড্ৰোনে নাই নহয় এতিয়া, ওপৰৰ পৰা দেখাই দিলোঁ হেতেন। ভেটি বেয়া কথা বাৰু, ভেটিটো একদম ওপৰৰ পৰা দেখুৱাটো। এইখিনিত সেই অকণমান আগতে আমাৰ চিৰস্মৰণীয় ঠাই এটুকুৰা আছে।
চিৰস্মৰণীয় ঠাই সেইখন। এয়া নিমখ দি গৈছে আৰু এফালৰ পৰা এই ঠাইকণ হা, এই ঠাইকণৰ এই গছজোপা আজিৰ পৰা 7 বছৰ আগতে, 8 বছৰ হৈ গ'ল, সেই গছজোপাতে মোবাইলটো থৈ সেইখিনিত ৰচনাই মই ফটো মাৰিছিলোঁ। আজিৰ পৰা আগত, বিয়াৰ আগত প্ৰথমে বৰভেটি আহিছিলোঁ ন ফুৰিবলৈ, এই গছজোপাত মোবাইলটো থৈছিলোঁ আৰু এইখিনি জেগাত ফটো মাৰিছিলোঁ আমি বেকগ্ৰাউণ্ডটো লৈ। এইখন আজি মনত পৰিছে, সেইজোপা গছত থওঁ সেইখিনিলৈ ফটো মাৰিছিলোঁ। বৰভেটিত আশীৰ্বাদ লৈ বিয়া। এয়াই বৰভেটি। এতিয়া আমি বৰভেটি সম্পূৰ্ণ এটা পৰিক্ৰমা কৰিলোঁ। এগছি বন্তি, বহুত ডাঙৰ বন্তি এগছি আছে ইয়াতে। তেল থাকি গ'লে ইয়াতে ঢালি দিয়ে চাগে হয়তো। কৃষ্ণ কৃষ্ণ। বৰভেটি এৰিলোঁ, ভেটিটো এতিয়া এয়া চৌপাশ। এইখন মণিকোট হা নলগা তোমাৰ এনেকে এয়া ইটোৱে সিটোক ঠেলি ঠেলি লৈ গৈ থাকিব লাগে। ইটোৱে সিজনে ঠেলি ঠেলি গৈ থকা। আৰু কি হয় এই মানুহখিনি বিশেষকৈ মটক সম্প্ৰদায়ৰ মানুহে ইয়াত খায় প্ৰথম। খায় তেওঁলোকে খেতি কৰে, মানে খেতি কৰি প্ৰথম ইয়াতে খায়হি। সেয়াকে কয় বৰভেটিত লগোৱা। প্ৰথম ইয়াতে খায়। বিশেষকৈ মটক সম্প্ৰদায়ৰ লোকসকলে সেই ভাগ পাগুৰি যে মায়ামৰা সত্ৰৰ মানুহ নে কি বুলি কয় জানো তেওঁলোকক, সেই ভাগ পাগুৰি মাৰি থকা মানুহ। এই চৰাইটো কি চৰাই? একদম বিলুপ্ত প্ৰায় চৰাই, এতিয়া একেবাৰে বিলুপ্ত এই চৰাইভাগ। এই ঘৰচিৰিকা চৰাইটো একেবাৰে বিলুপ্ত। আমাৰ গাঁৱত আগতে বহুত আছিলে। টুকুৰা এই সজা এটা যে সাজে হেৰিয়ত, এইখন দলং এই দলংখন বিশেষ আপোনালোকে সকলোৱে পৰিচিত চাগে, মোবাইলত দেখিছেই বহুতে। আৰু এয়া পুখুৰী যে, এই পুখুৰীৰ পৰা আগতে এই পুখুৰীৰে পানীৰে চাহ বনায়। চাফা আছিলে পুৰা, বহুত ভাল আছিলে। মই খাইছোঁ এয়া চাহ। এতিয়া বৰভেটিত দুইটাই আৰু চাকি বন্তি নিমখ দিয়া হ'ল। বাকী বিশ্বজিৎ, তোমাৰো পৰীক্ষা ভালে কুশলে গ'ল। ধন্যবাদ। এতিয়া আৰু যাতে বাটে পথে ক'ৰবাত লৈ অহাৰ বাবে তোমাকো ধন্যবাদ জনালো। প্ৰথমবাৰৰ কাৰণে আহি ভাল লাগিলে। তোমাক আকৌ স্বাগতম, আকৌ আহিবা আৰু আকৌ লগ পাম। বিশেষকৈ কান্ধত যেতিয়া দুটা ষ্টাৰ বহিব তেতিয়া নমতাকে নাথাকিব ভাই, ৰিয়েলি পাহৰি নাযাবা। তেতিয়া আশীৰ্বাদ আছে পাবা, তোমালোকে পোৱাৰ যোগ্য। কৰি থাকা, কষ্ট বহুত কৰা, পাব লাগে তোমালোকে। আৰু সকলোখিনি বাকী ভগৱানৰ পৰা নিজৰ কষ্টটো কৰি গৈছোঁ। নিজৰ বেষ্ট ট্ৰাই কৰিবা। সেইটো প্ৰস্ৰাৱগাৰ দেই, বৰভেটিৰ প্ৰস্ৰাৱগাৰ। সেইটো আপোনালোকে বিচাৰি নাপালে দেখুৱাই দিছোঁ আৰু এইফালে বৰভেটি।
এয়া তোৰণ, সেয়া প্ৰস্ৰাৱগাৰ। আৰু আহক আপোনালোকে চাওক, ভাল লাগিব। বৰভেটি চাওক, ভাল লাগিব। বৰ ভাল ঠাই, মানে বহুত ঠাণ্ডা পৰিৱেশ, ক্লিনো হয়, বহুত ক্লিন, পৰিষ্কাৰ পৰিচ্ছন্নতা আছে। আৰু কি আৰু এয়াই। বাকী মই বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকৰ মাজলৈ। কৰ্মব্যস্ততাৰ মাজত আছিলোঁ কাৰণে ভিডিঅ' বনাবলৈ মন যোৱা নাছিলে। এটা ভিডিঅ' বনাবলৈ বৰ সহজ, ভিডিঅ'খিনি আপোনালোকৰ আগত প্ৰস্তুত কৰি দিবলৈ বহুত টান। তো ইমানখিনি কৰিবলৈ মানে মন নাছিলে, মই কামত আছিলোঁ। এতিয়াৰ পৰা পাই থাকিব ভিডিঅ'সমূহ, চাই থাকিব আপোনালোকে। চেনেলটো যেন পাহৰি নাযায়, মোকো পাহৰি নাযায়। এয়া বৰভেটি, শেষবাৰৰ বাবে দেখালোঁ আপোনালোকক। তেতিয়াহ'লে আজিলৈ ইমানে। আকৌ এটা বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।